Hello viewers, welcome to my YouTube channel. পোনপ্ৰথমেতো হ্যাপি বিশ্বকৰ্মা পূজা। আমি আজি কথা পাতিম বিশ্বকৰ্মা পূজা কিয় পতা হয়, অকল 17 তাৰিখে কিয় পৰে আমাৰ বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাত আমাৰ গাড়ী ফেক্টৰী এইবিলাকত কিয় পূজা কৰা হয়। সো আমি বিশ্বকৰ্মা কোন হয় সেইটো জানিবৰ বাবে এই ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈ। বিশ্বকৰ্মা পূজাত কিয় গাড়ী ধোৱা হয়, এইসমূহ সকলোসমূহ আমি তথ্য আজি আপোনালোকৰ ওপৰত দাঙি ধৰিম। পোনপ্ৰথমেতো বিশ্বকৰ্মা হ'ল যাক শিল্পীসকলে সকলোৱে ভগৱান হিচাপত মানে, সিহঁতৰ অজাৰ সকলোবোৰ পূজা কৰে আজিৰ দিনটোতে। হিন্দু ধৰ্মৰ মতে মানা যায় যে কৃষ্ণপতিপাদা দিনটোতে বিশ্বকৰ্মাৰ জন্ম হৈছিল। বিশ্বকৰ্মাৰ জন্ম হৈছিল 17 তাৰিখে। বিশ্বকৰ্মাৰ জন্মদিনটোতে বিশ্বকৰ্মা পূজা পালন কৰা হয়। কিন্তু ইয়াতে এটা আচৰিত কথা যে বিশ্বকৰ্মা পূজা ডেটটো সকলো ঠাইতে বেলেগ ধৰণৰ হয়। আপোনাৰ এইটো নিৰ্ভৰ কৰে যে আপুনি কোন ঠাইত বাস কৰি পেলাই আপুনি বিশ্বকৰ্মা পূজা পাতিছে। অসম, বিহাৰ আৰু এনেকুৱা ধৰণৰ পূব দিশৰ ৰাজ্যবিলাকত সকলোৱে 17 তাৰিখত বিশ্বকৰ্মা পূজা পালন কৰে। ইয়াতে এটা প্ৰশ্ন উঠে যে বিশ্বকৰ্মা পূজা কেলেণ্ডাৰ ইংৰাজী কেলেণ্ডাৰ হিচাপত কিয় পালন কৰা হয়, 17 তাৰিখে কিয় পালন কৰা হয়। সূৰ্যৰ পৰিক্ৰমা হিচাপতে গণনা কৰা হয় যে 17 তাৰিখে বিশ্বকৰ্মা পূজা পালন কৰা হয়। কিন্তু অন্য পূজা বা তিথি এইসমূহ চন্দ্ৰৰ পৰিক্ৰমা হিচাপত পালন কৰা হয়। চ' যি হিচাপত গণনা কৰে সেইটো হিচাপত আমাৰ 17 তাৰিখত বিশ্বকৰ্মা পূজা পালন কৰা হয়। আৰু বিশ্বকৰ্মা পূজা অকল ভাদ্ৰ সংক্ৰান্তিৰ দিনাখনে পৰে। চ' 17 ছেপ্টেম্বৰতে বিশ্বকৰ্মা পূজা পালন কৰা হয়। কিন্তু ভাৰতৰ পূৰ্ব ৰাজ্যসমূহৰ বাহিৰে সকলো ৰাজ্যতে বিশ্বকৰ্মা পূজা ধনতেৰছৰ আগদিনাখনহে মনোৱা যায়। মানে ধনতেৰছৰ আগদিনাখনহে পালন কৰা হয়। জানো আহক আচলতে বিশ্বকৰ্মানো কোন হয়। শিল্পকলাৰ গুৰু যাক আমি ভগৱান বিশ্বকৰ্মা বুলি কওঁ, তেওঁৰ জৰিয়তে বিশ্বৰ সকলোবোৰ জেগাতে শিল্পৰ যি অনুদান আছে তাক আমি বহুত ডাঙৰ অনুদান হিচাপত গ্ৰহণ কৰোঁ। আৰু আপোনাৰ ধৰক সময়ৰ অভাৱ, আপুনি গাড়ীখন কিনিছে, গাড়ীখনৰ জৰিয়তে আপুনি সোনকালে গৈ পেলাই আপোনাৰ নিজৰ কামটো কৰিব পাৰিছে, এইটো আপোনাৰ বিশ্বকৰ্মাৰ ওপৰতে পৰে। আৰু আপোনাৰ অতীতৰ পৰা বৰ্তমানলৈ যি মানুহৰ বিকাশ ঘটিছে, এই বিকাশসমূহত কিন্তু শিল্পকলাৰ বহুত ডাঙৰ বৰঙণি আছে। শিল্প নহ'লে মানুহৰ বিকাশ নহ'ব। মানা যায় যে ৰামৰ ৰাজ্যৰ পৰা লংকালৈ আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰৰ পৰা মহাদেৱৰ ত্ৰিশূললৈ এই সকলোবোৰ সামগ্ৰী মাত্ৰ বিশ্বকৰ্মাৰ জৰিয়তে বনোৱা হৈছে। এইবাবে বিশ্বকৰ্মাক ভগৱানৰ হিচাপত বহুতো ডাঙৰ ভগৱান হিচাপে মানা যায়। ইয়াৰ পৰা মানা যায় যে ধৰক আপুনি শিল্পকলাক শ্ৰদ্ধা হিচাপত লৈছে, তেনেহ'লে আপোনাৰ মানুহৰ বহুতো মানসিক বিকাশ ঘটে। এইটোৱে কাৰণ যে ফেক্টৰী, ছাৰ্ভিচ চেণ্টাৰ, গেৰেজ এইসমূহত কিয় ধুমধামেৰে বিশ্বকৰ্মা পূজা মানা যায়। মিস্ত্ৰী, ইঞ্জিনিয়াৰ, উদ্যোগ এইসমূহ মানুহৰ বাবে বহুতো ভাল উৎসৱ হিচাপে বা বহুতো ডাঙৰ উৎসৱ হিচাপে পালন কৰা হয়। বিশ্বকৰ্মা পূজা কেনেকৈনো পালন কৰিব লাগে। বিশ্বকৰ্মা পূজাৰ দিনাখন ৰাতিপুৱাই সোনকালে উঠি আপুনি গা পা ধুই ৰেডি হৈ ল'ব। তাৰপিছতে আপোনাৰ বিশ্বকৰ্মাৰ যি মূৰ্তি থাকে বা ফটো থাকে এইসমূহ আঁৰি দিব। আঁৰি দি পেলাই আপোনাৰ তাত বঢ়িয়াকৈ সেয়া ধূপ ধূনা এনেকুৱা সুগন্ধি কিছুমান বস্তু জ্বলাব, যিয়ে আপোনাৰ সকলো ধৰণৰ বেয়া বস্তু দূৰ দুৰ্গতি কৰে। আৰু তাৰপিছতে আপোনাৰ বিশ্বকৰ্মা দেৱক মিঠাই, ফল কিবা কিবি এনেকুৱা ধৰণৰ বস্তু আগবঢ়াব। তাৰপিছতে আপোনাৰ যি গাড়ী ফেক্টৰী কিবা কিবি থাকে সেই বস্তুসমূহ ধুই মেলি গোটেইখিনি চাফ চুতৰা কৰি পেলাই আগবঢ়াই পেলাই আপোনালোকে সেৱা চেৱা কৰি পেলাই ধুনীয়াকৈ এদিনৰ বাবে বস্তুখিনি থৈ দিব। তেতিয়া আপোনাৰ এই যি পূজা কৰিছে পূজাটো আপোনাৰ সফল হ'ব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব। আমাক জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। আমি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকিম। চ' আজিৰ কাৰণে আমি ভিডিঅ'টো ইয়াতে সামৰোঁ।